নমস্কাৰ। কৰ্মই জীৱন, কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। এই মহৎ তথা মানৱ জীৱনৰ বাবে মূল্যৱান বাক্যশাৰী বক্তা আৰু একাধাৰে এজন বিশাল ব্যক্তিত্ব অধিকাৰী, জ্ঞানী, অগাধ পণ্ডিত্য, দেশপ্ৰেমী, কৰ্মদক্ষতা সম্পন্ন আদি গুণৰ অধিকাৰী সেই মহান তথা বিশেষ ব্যক্তিজন হৈছে আনন্দৰাম বৰুৱা। এওঁৰ জীৱন সংগ্ৰামৰ বৰ্ণনা দাঙি ধৰিলে কিছুমান এনে দিশ অনুকৰণ কৰিবলৈ পাওঁ, যাৰ জৰিয়তে আমি তেওঁ সেই বিশেষ গুণসমূহৰ আদৰ্শত এজন সফল ব্যক্তিৰূপে গঢ়ি উঠিবলৈ উৎসাহ তথা প্ৰেৰণা পাওঁ। আচলতে আমি আনৰ আগত নিজৰ পৰিচয় দিবলৈ নিজা বৃত্তি তথা কৰ্মদক্ষতাৰ বিৱৰণ দিওঁ, কিন্তু আনন্দৰাম বৰুৱাই এনে এজন ব্যক্তি যে যিয়ে নেকি নিজৰ পিতৃ মাতৃ তথা ভাতৃ ভগ্নীৰ পৰিচয়সহ নিজৰ পৰিচয় দাগি সন্তোষ পায়। বৰ্তমান আমি মানৱ সমাজখনলৈ লক্ষ্য কৰিলে দেখিবলৈ পাওঁ যে পিতৃ মাতৃ তথা আত্মীয় স্বজনৰ প্ৰতি অশ্ৰদ্ধা দেখুওৱা, কিন্তু আনন্দৰাম বৰুৱাই নিজৰ পিতৃ মাতৃ তথা আত্মীয় স্বজনৰ প্ৰতি দেখুওৱা গভীৰ শ্ৰদ্ধাই তেওঁক এক উচ্চ স্থান প্ৰদান কৰিছে। আৰু ইয়াৰ উপৰিও তেওঁৰ কিছুমান বিশেষ গুণ হৈছে ভক্তি, নিজ দেশৰ প্ৰতি শ্ৰদ্ধা তথা প্ৰেম, জ্ঞান চৰ্চাৰ প্ৰতি একান্ত স্পৃহা, একাগ্ৰতা আৰু কৰ্মদক্ষতা আদি বৰ্তমান মানৱ সমাজে অনুকৰণ কৰিবলগীয়া। দেখাত আনন্দৰাম বৰুৱাই অসমীয়া ভাষা সাহিত্যৰ বাবে একো কৰা নাই যেন লাগিলেও প্ৰকৃততে তেওঁ সকলো কৰ্মক্ষেত্ৰৰ মূল দুৱাৰ মুকলি কৰি থৈ গৈছিল। কৰ্ম আৰু সাধনা আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ। প্ৰাচ্য আৰু পাশ্চাত্যৰ তেওঁ সমন্বয় সাধক, ভাৰতীয় আদৰ্শৰাজিক পাশ্চাত্যত সন্মিলিত আৰু জনপ্ৰিয় কৰি তুলিছিল। তেওঁ অনুসন্ধান স্পৃহা, কৰ্ম আৰু খ্যাতিয়ে অসমবাসীক মুগ্ধ কৰি ৰাখিছিল। তেওঁৰ মহৎ আদৰ্শৰাজি আমাৰ বাবে 1999 চনৰ 9 জানুৱাৰী তাৰিখে আনন্দৰাম বৰুৱাই মৃত্যুবৰণ কৰিছিল।